এইটো মই আৰু এইটো মোৰ বেগ আৰু ইয়াতে আমি চিৰিয়াখানাত এতিয়া পাৰি হৰিহে তো কি খবৰ বহুত দিনৰ মূৰত বহুত দিন লগ পোৱা নাই মানে ব্লগ বনোৱা নাই বহুত দিন সেইকাৰণে লগ পোৱা নাই চাগে আজি লগ পাম নিশ্চয় কাৰণ আজি মই আপোনালোকক দেখাম আসাম ষ্টেট জু ইয়াৰে পাৰ্ট 1টো চাই ল'ব মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম এটা বনাইছিলোঁ আগতে চিৰিয়াখানাৰ ভিডিঅ' গুৱাহাটী চিৰিয়াখানাৰ ভিডিঅ' আগতে এটা বনাইছিলোঁ আৰু বহুতে চাইছে আৰু ভাল লাগিছে বহুত ভিউজ হৈছে সেইকাৰণে মই পাৰ্ট 2 এটা বনাম বুলি ভাবিছোঁ 2021ত চিৰিয়াখানাখন দেখিবলৈ কেনেকুৱা আৰু কি কি জীৱ জন্তু আছে চ' পাৰ্ট 1ৰ লিংকটো মই তলত ডেছক্ৰিপশ্যনত দি দিছোঁ যদি চোৱা নাই সেই চাব এবাৰ চেক কৰি চাব বহুতে নাজানিব পাৰে এই কথাটো যে চিৰিয়াখানাৰ টিকট আজিকালি অফলাইন নিদিয়ে আপুনি অনলাইন কৰিব লাগিব গুগল পে' নহ'লে আপোনাৰ ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ডৰ পৰা আপুনি পে'মেণ্ট কৰিব লাগিব তাৰ কাৰণে আপুনি গুগলত যাব লাগিব www.assamstatezoo.in যাব এনেকৈ এখন ফৰ্ম দিব আপোনাক ফৰ্ম দেখাব ইয়াতে যি আছে অপশ্যনবিলাক ফিল আপ কৰিব ফোন নম্বৰ দিব ছাবমিট কৰিব ঠিক আছে তাৰপিছত আপোনাক এটা টিকট দিব সেইটো ডাউনলোড কৰিব আৰু পে'মেণ্ট কৰাৰ পিছত টিকটটো দিব আপোনাক তাৰপিছত ডাউনলোড কৰিব আৰু ইয়াতে টিকটটো চেক কৰি পেলাই সিহঁতে ধুনীয়া কৰি স্কেন কৰি দি দিব চ' টেনশ্যনে নাই আপোনাৰ ঠিক আছে এতিয়া আপোনালোক সকলোৱে মোৰ লগতে চিৰিয়াখানা চাবলৈ সাজু হওক এতিয়া মই বস্তুবিলাক ধুনীয়া কৰি দেখাম ঠিক আছে আমি গৈ থাকোঁ এতিয়া আমি জিৰাফ চাব গৈ আছোঁ এতিয়া এইটো গছৰ সিপিনে আছে জিৰাফ এইটো ইয়াতে কিয়বা ৰছী লগাই থৈ দিছে মানে ইয়াৰ পৰা যাব নোৱাৰি আৰু ওচৰলৈকে যাব নোৱাৰি আগতে ইয়ালৈকে যাব পাৰিছিল ইপিনে কিহে হাল্লা কৰি আছে মই গম পোৱা নাই দেই দেখাও নাই পিছত যাম বাৰু ইপিনে এয়া চাওক এইটো বিৰাট ডাঙৰ জিৰাফ বিশাল পাইছোঁ ওচৰৰ পৰা দেখা বাপৰে বাপ কি বৈদ্য জিৰাফে তাৰ গলটো ওপৰত আহি যায় বাপৰে বাপ খুব ধুনীয়া খোজ কাঢ়িছে দেই এতিয়া আৰু কি বা দেখা পাওঁ চাই থাকক আপোনালোকে মোৰ লগত বহুত ধুনীয়া ধুনীয়া বস্তু দেখাম মই চিৰিয়াখানাত যি আছে চব দেখাম আৰু শুনিবলৈ পাইছোঁ কিছুমান নতুন নতুন বস্তু আহিছে আৰু ইয়াতে চাইনবোৰ্ডবিলাক পঢ়িলেহে গম পাম ইয়াতে কি আছে নহ'লে গম নাপাম সোণালী দৰিক বাপৰে বাপ সোণালী দৰিক এইটো কি বা এতিয়ালৈকে দেখাটো নাই সৌটো দেখিছেনে আপোনালোকে আন্ধাৰ কৰিছে মই জুম কৰি দেখাম এয়া চাওক এইটোৱেই সোণালী দৰিক এইটোৱে হৈছে বহুত দূৰত আছে মানে সিপিনে আছে সেইকাৰণে দেখা নাই আৰু ৰ'দটো অলপ বেয়াকৈ পৰিছে ফ্লেছ পৰি আছে মিছ জিমলি বৰুৱাই এইটো এডপ্ট কৰিছে ব্লু এণ্ড য়েল্ল' মাকাও এইটোৱে হৈছে সেইটো দেখিছেনে এইটো ব্লু সিপিনে আছে এইপিনে ৰ'দ পৰিছে সেইকাৰণে চাগে সিপিনে গৈছে ঠিক আছে যি কি নহওক বাৰু দেখা পালোঁ বস্তুটো ইয়াতে মইনা আছে মইনা দেখা পাইছোঁ এয়া চাওক এইটো মইনা হয় আৰু এনেকুৱা বহুত আছে ইয়াতে সেইটোও মইনা হয় মইনা 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 কিবা কৈছে সি মোক ক'ব বিচাৰিছে কিন্তু ভালদৰে ক্লিয়াৰ শুনা নাই মই মইনা আৰু ইয়াত চাওক বহুকেইটা হৰিণ আছে আৰু ইয়াতে খেলি আছে অ'পেন বিন্দাছ খেলি আছে ইয়াতে কিন্তু মোক ইয়াৰ পৰা যাব দিয়া নাই আৰু মোক নহয় কোনো মানুহকে ইয়াৰ পৰা যাব দিয়া নাই চাই থাকক ভিডিঅ'টো চাই থাকিব শেষলৈকে জাষ্ট আহিছোঁহে মানে ভিতৰত সোমাইছোঁহে জাষ্ট বহুত কিবা কিবি চাব আছে মই গোটেইবিলাক দেখাম আপোনালোকক
আৰু মোৰ পাৰ্ট 1টো ভালদৰে সকলোৱে বহুতে চাইছে, বহুত ভিউ হৈছে আৰু তাৰ বাবে আপোনালোকক ধন্যবাদ। সেইটো ভিডিঅ'ই মোৰ চেনেলটো তাৰমানে মনিটাইজ কৰি দিছে, বহুত ভিউ হৈছে। এয়া চাওক, এইটো কি ধুনীয়া হৰিণ। ই একুৰেট একদম মোৰ পিনে চাই আছে আৰু খুব ধুনীয়া লাগিছে তাত। এনেকুৱা লাগিছে যেন ছাগলীৰ পোৱালি মোৰ ঘৰতে আছে নেকি। এয়া চাই লওক, কিমান সুন্দৰ এটা ভগৱানৰ সৃষ্টি। এয়া চাওক, সিও মোৰ পিনে চাই আছে, সি গম পাইছে মোক কোনোবাই চাব আহিছে, গতিকে সি লুক দি আছে কেমেৰা এংগল। ত' ই কোনটো ঘৰত আছে চাই লওক, সেইটো ঘৰতে আছে, সৰু ঘৰ হয় সি, তাৰ ভিতৰত আছে। ত' মই এইপিনে অলপ যাম, নামি যাম, সেইপিনে ৰাস্তা আছে তাত। এয়া চাওক, এটা হৰিণ ওলাই আহিছে, বিন্দাছ ওলাই আহিছে। ই চাওক, এইটো কি পহু মই নাজানো ভালদৰে নামটো, কিন্তু ধুনীয়া কৰি ওলাই আহিছে আৰু এই ৰাস্তাতে আছে। এয়া চাওক, এয়া ৰাস্তা আৰু এইপিনে মানুহ আছে আৰু এইপিনে মানুহ আহি আছে আৰু এইপিনে ই ধুনীয়া কৰি ওলাই আহিছে অপেনলি। ই অলপ লাজ কৰিছে, ত' অলপ দূৰত গৈছে। ভাল লাগিছে, ইমান ওচৰৰ পৰা দেখিলে ভাল লাগে। চাগে এতিয়া নিজৰ জেগাত গুচি যাব। ভাল লাগিছে, ইমান ওচৰৰ পৰা মই কেতিয়াও দেখা নাছিলোঁ। গুচি গ'ল সি এতিয়া। ঠিক আছে, আমিও গুচি যাওঁ এতিয়া। একদম ওচৰত আহিছে, মানে হাতেৰে চুবই পাৰি, কিন্তু চুব নালাগে, চোৱাটো ভাল কথা নহয়। মানে সিহঁতৰো অলপ কথা থাকে, সিহঁতৰো ইনফেকশ্যন হৈ যাব পাৰে আমাৰ পৰা, বা সিহঁতৰ পৰা আমাৰো ইনফেকশ্যন হ'ব পাৰে। তো ওচৰত থাকে যদি আপোনালোকে ভালকৈ চাব, কিন্তু চোৱাৰ চেষ্টা নকৰিব দেই। চাওক, আৰু তাতো আছে। আৰু চিৰিয়াখানা চাবলৈ বহুত মানুহ আহে, কিন্তু এতিয়া বৰ্তমান ষ্টুডেণ্টবিলাকৰ পৰীক্ষা চলি আছে, সেইকাৰণে আজি মানুহ বেছি নাই আহা। বাকী আপুনি য'তে কি নাযাওক, চিৰিয়াখানাত অহাৰ কথাই বেলেগ, বিন্দাছ আৰু বিন্দাছ। আৰু আমি এতিয়া চাই আছোঁ ৰজি পেলিকান। এয়া চাওক, বহুতবিলাক আছে ইয়াত ৰজি পেলিকান। বিৰাট গৰম লাগিছে, বিৰাট গৰম। নতুনকৈ গৰম পৰিছে, ফালি দিছে পূৰা আজি আৰু বেছি গৰম। পানী শেষেই হৈ গ'ল, পানী চেচ। আৰু আমি এতিয়া আহি পাইছোঁ মোৰ ফেভাৰেট, মোৰ প্ৰিয় সৰ্পগৃহ। কৰ্ণসাপ এইখিনিত আছে, মই দেখি আছোঁ, কিন্তু অকণমান জাষ্ট দেখা পায়, আপোনালোকে দেখা নাপাব। এইটো চাওক অজগৰ, এইটো চাই লওক, এইটো একদম লাগি আছে গ্লাছত, ই চেপ্টা হৈ আছে প্ৰায় গ্লাছত লাগি পেলাই। ই ৰেষ্ট কৰি আছে এতিয়া বৰ্তমান। ইমান বিশাল নহয়, অজগৰ বুলি ক'লে যিটো বিশাল সাপ আমাৰ মনত আহে, সিমান বিশাল নহয় কিন্তু দেই, সৰু সৰু ইয়াৰেকেইটা। গ্লাছৰ ভিতৰত থকা বাবে মানে কেমেৰাত আহিব খুব টান। এইটো দেখিছেনে, এইটো গ্ৰীণ গ্ৰীণ, সেইটোৱে হয় ইয়াৰে সাপটো, ইয়াৰে ভিতৰত থকা সাপটো সেইটোৱে। আৰু ইয়াতে কি কি আছে এইটো চাওক, ইয়াতে চকৰি ফেটি, চকৰি ফেটি মানে আমাৰ এইটো দেখিছেনে, এইটো চাওক খেৰত সোমাই আছে। আৰু ইয়াতে টেকেলিটোত কিবা ই বিচাৰি আছে, মই দেখি আছোঁ, কিন্তু আপোনালোকে দেখি আছেনে নাই সেইটো নাজানো। ইয়াতে কি হৈছে কি হোৱা নাই এতিয়ালৈকে মই একো গম পোৱা নাই। ইয়াৰে নেম প্লেট কেইখনো নাই।
আৰু সাপ নাই, আছে যদিও মই দেখা নাই দেই। ইয়াতেও নাই, এয়া চাওক। আৰু ইয়াতে নেমপ্লেট আছে নীলেজি গম, কিন্তু সাপটো ক'ত আছে ভগৱান জানে। গতিকে আমি সৰ্পগৃহত আমি ঠগা খালোঁ, বেছি সৰ্প দেখা নাপালোঁ আমি। বেছি সৰ্প নাই বাবে মই বেছি দেৰি নকৰিলোঁ, পলম নকৰিলোঁ, তাৰ পৰা লগে লগে গুচি আহিলোঁ। বেলেগ বস্তু দেখাম, গতিকে মেইন যিকেইটা বস্তু আছে মই সেইকেইটা দেখাবৰ চেষ্টা কৰিম। এই গছডাল কি গছ হে, আপোনালোকে ক'বচোন কি বা গছ এইটো। এনেকুৱা লাগে মানে ইয়াৰ ভিতৰতে তাৰমানে সাপ চাপ সোমাই থাকিব নেকি ইয়াৰ ভিতৰত। সাংঘাতিক ডেঞ্জাৰ, গছটো দেখিলেও ভয় লাগে। চাওকচোন, তাতো আছে সৰ্পগৃহৰ ওচৰত, যোৱাই ভাল ইয়াৰ পৰা সোনকালে। ইয়াতে এটাও জন্তু মই দেখা নাপালোঁ। যি জন্তু আছে ইয়াতে চব শুই আছে চাগে। এতিয়া টাইমটো এনেকুৱা হৈছে, প্ৰায় 2টামান বাজিছে। এই বস্তুটো চোৱাৰ বাবে মই ইয়ালৈকে আহিছিলোঁ, কিন্তু দেখা নাপালোঁ। এইটো চাই লওক, কেটৱাক কৰি আছে সি, পূৰা ৰেম্প ৱাক। সেইখন গাড়ীত আপোনালোক গোটেই চিৰিয়াখানাত যিমান যি আছে ৰাস্তাই দেখাব, ঠিক আছে। কিন্তু সেইখনত যাই সিমান আৰাম নাই, যিমান খোজকাঢ়ি চোৱাৰ আৰাম, যিমান আৰাম খোজকাঢ়ি অহাৰ কথাই বেলেগ। আৰু শগুনৰ সংখ্যা কমি গৈছে, যিহেতু ইহঁতক ৰক্ষণাবেক্ষণ দিয়াটো চৰকাৰৰ দায়িত্ব। এই পৰিৱেশটোৰ কাৰণে মই বাৰে বাৰে আহোঁ ইয়াতে, প্ৰায় বছৰত 3বাৰমান মই ইয়ালৈকে আহোঁ মোৰ ৱাইফৰ লগত। চ' ভাল লাগে, আপোনালোকেও আহিব পাৰিব, নিজৰ ফেমিলি লৈ আহিব পাৰিব, নিজৰ ল'ৰা ছোৱালী এইবিলাক লৈ আহিব পাৰিব, সিহঁতক দেখাব পাৰিব কিন্তু কি কয় এইবিলাক। আৰু সিহঁতে কিতাপতো পায়, কিছু পৰিমাণে সহায়ো হ'ব সিহঁতে। আৰু এনেকুৱা পৰিৱেশ পালে মানে মাইণ্ডটো মানে যিটো মানে বেয়া চিন্তা ধাৰণা সেইবিলাক তাৰমানে মাইণ্ডত সোমাবই নোৱাৰে। বেলেগ একো দেখাব নোৱাৰিলোঁ, নীলগাই দেখাব পাৰিম মই আপোনালোকক, কাৰণ নীলগাই বহুত আছে ইয়াতে। চাওক, ইয়াতে ঘাঁহ বন খাই আছে। চিৰিয়াখানাত আহিলে আপোনালোকে এটা কাম কৰিব, এই ডাষ্টবিনবিলাক যিহৰ কাৰণে দিছে সেইটো তাৰমানে ইউজ কৰিব, এইবিলাক বস্তু দেখিলে ইয়াতে থৈ দিব। গতিকে আজি এটা ভাল কাম কৰিলোঁ, ভাল লাগিছে মনটো। সঁচাকৈ মানিব লাগিব, কিছুমান মানুহ এনেকুৱা আছে এই চিৰিয়াখানালৈ আহি ইয়াতে আৱৰ্জনা এইবিলাক চাওকচোন, এইবিলাক পেলাই থৈ দিছে, ইয়াতে পেলাই থৈ দিছে, ঠিক আছে। আৰু ধুনীয়া কৰি 2-3টা মানুহ থাকে তাত, ধুনীয়া কৰি বুজাই দিয়ে ইয়াত একো নেপেলাব। আনকি এইটো চাওক, মই পানীৰ বটল এইটো মই কিনি আনিছিলোঁ, এই বটলটো ৰখাৰ বাবে মোক নাম্বাৰ এটা দিছে, 10 টকা লৈ লৈছে। এইটো যদি মই ইয়াত পেলাই লওঁ তেতিয়া 10 টকাটো নাপাওঁ, কিন্তু এই বটলটো যদি মই লৈ যাই সিহঁতক দেখাওঁ আৰু এই নাম্বাৰটো দেখাওঁ তেতিয়াহ'লে মই 10 টকাটো ৰিটাৰ্ণ কৰিব। কিহৰ কাৰণে এইবিলাক কৰিছে এইটো বুজি পাব লাগে। গতিকে অলপ
মাথাটো চলাব লাগে। এইবিলাক পেলোৱাৰ বাবে ইয়াতে ডাষ্টবিন দিছে, ডাষ্টবিনত পেলাওক। একো নাই, খালী ইয়াতে এটা গছ, বহুত ডাঙৰ গছ বাগৰি গৈছে। এয়া চাওক, এইটো মেইন গুৰি হয় গছটোৰ, আৰু ইয়াৰ পৰা এনেকৈ আহি এইটো গছটো, আৰু চাওক এই গছটো বাগৰি গৈছে। খুব সুন্দৰ এটি পৰিৱেশ, আৰু ইয়াতে এইখিনি জেগাত মোৰ গছ গছনি বহু আছে। চ' গাটো জোৰ পৰি গৈছে, আৰু যিহেতু ইমান দূৰ খোজ কাঢ়ি গৰম লাগি গৈছিল। জীৱ জন্তু দেখা নাই, কোনো কথা নাই, কিন্তু ইয়াৰে যিটো আমেজ সেইটো ল'ব পাৰিছোঁ, যিটো গৰমৰ দিনৰ যিটো ফিলিংছ সেইটো ল'ব পাৰিছোঁ, ভাল লাগিছে। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰি থ'ব। ছাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগিব মনটো, আৰু বহুত কষ্ট কৰি ভিডিঅ'বিলাক বনোৱা যায়। ইমু চাব গৈ আছোঁ, ওচৰতে আছে, গতিকে ভালদৰে দেখাম আপোনালোকক, খুব ধুনীয়া কৰি দেখাম, একদম মনোযোগ দি চাব। এইকেইটাই হয় আমাৰ ইমু। এয়া চাই লওক, খুব ধুনীয়া ডাঙৰ চৰাই, অতি সুন্দৰ দেখিবলৈ, খুব ধুনীয়া, খুব মৰম লগা। কি ধুনীয়া খোজ কাঢ়ি যাই থাকে, চাওকচোন। এটা তাত আছে, সেইটো চোৱাৰ চেষ্টা কৰিম। দৌৰিব লাগিব, দৌৰ। সেইটো আহিছে, সেইটো চাওক, এইটো কিমান ধুনীয়া। আৰু ই এতিয়া কেমেৰাৰ আগত লুক দিছে, ই মাতে এনেকুৱা বাঘৰ নিচিনা মাতে। ইমু ভাল লাগিছে। আৰু এইটো এটা আছে, তাৰ লগৰ, ই ৰেষ্ট কৰি আছে। আৰু বাপু, কিবা ক'বানে তুমি? নহয়। ক'ত আহিছা? চিৰিয়াখানা চাব? কি চালা? বাঘ, সিংহ? ধুনীয়া, ব'লা। আৰু এইটো চাওক, এইটো হ'ল আমাৰ কিবা আধা লিখা আছে ইয়াতে, নামটো আধা মোচা গৈছে, কিবা চোৱাৰী লিখা আছে। আৰু এইটো চাওক, এইটো ইমুৰ নিচিনাই হয়, খুব ধুনীয়া। কালাৰটো ব্লু কালাৰ আছে তাৰ গলত, খুব ধুনীয়া লাগে চাই। ঘূৰি আছোঁ, কিন্তু জীৱ জন্তু বেছি দেখা নাই, আৰু যি দেখিলোঁ আপোনালোক দেখালোঁ। তো এতিয়া ভিডিঅ'টো সামৰি মাৰিম, কাৰণ বহুত দেৰি হৈ গৈছে। এতিয়া প্ৰায় 3:30 বাজিছে, আৰু অলপ পিছত বন্ধই হ'ব চাগে, চিৰিয়াখানা বেছি টাইম নাথাকেতো। চ' লগ পাম নেক্সট ব্লগত, লগ পাম নেক্সট ভিডিঅ'ত লগ পাম। আৰু চিৰিয়াখানা পাৰ্ট 1ৰ ভিডিঅ' তলত মই দি দিছোঁ, লিংকটো দি দিছোঁ, চাই ল'ব, চেক কৰি ল'ব। আৰু ইউনিক গুৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, বাই বাই।